এইখিনি আমাৰ কাৰ্যালয়ৰ পৰা আচ্ছা তো তোমালোকৰ অনুভৱখিনি কোৱাচোন কেনেকুৱা লাগিছে খেলি তোমালোকে কষ্ট কৰিছা আমাৰ ল'ৰাখিনিয়ে খেলিব পাৰে একদম বীৰ যোদ্ধা খেলত কিন্তু মানে বহুত লাজ কৰে কিহত পালা তোমাৰ গাঁওখন ক'ত আছিলে নৰবাৰী বাৰু আশীৰ্বাদ থাকিল আৰু ভালকৈ খেলিবা আচ্ছা কোৱা কিহত পালা তুমি মই 419 মিটাৰ দৌৰত ছেকেণ্ড পালা কোন অঞ্চলৰ পৰা লাজ কৰিলে কেনেকৈ হ'ব ইমান মেডেল পাইছা ডেকাৰগাঁও পঞ্চায়তৰ অধীনত আৰু গাঁও তোমালোকৰ নৰবাৰী বাগানত আচ্ছা তোমাৰ আজি গৰ্বৰ দিন ন আজি গৰ্বৰ দিন আৰে এইটো গৰ্বৰ দিন ন তুমি ইমানবিলাক মেডেল পাইছা কেইটা পাইছা এটা দুটা তিনিটা চাৰিটা আমিও প্ৰায় ফিল কৰোঁ ন 200 400 800 গাঁও ক'ৰ আছিলে তোমাৰ নৰবাৰী বাগান বা সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ তেখেত য'ত আপোনালোকে টোল ফ্ৰী নাম্বাৰ 1962 1962 যদি আপোনালোকে ফোন কৰে আপোনালোকৰ ভৱেশ ওৰাং তোমাৰ গাঁওখন ক'ত আছিলে নৰবাৰী চাহ বাগিচা একদম ডেকাৰগাঁও পঞ্চায়ত জিলিকাই দিছে পুৰা মেডেল একদম গ'ল্ড মেডেল চিলভাৰ ব্ৰঞ্জ চব তুমি কিহত পালা মই এথলেটিক্স 200 মিটাৰত পাইছোঁ আৰু গ'ল্ড আৰু কিবা ফুটবলৰ উইনাৰ ট্ৰফি আৰু বোলে শুনিছোঁ 400 মিটাৰ পাইছা এইটো কিবা গণ্ডগোল কৰিছে কিন্তু এতিয়া দিব বুলি কৈ আছে হয় কথাটো পাইছা বহুত ভাল লাগিছে শুভকামনা থাকিল আগলৈও আগবাঢ়ি যোৱা দেই ৰোহিত কৰ্মকাৰ ইয়াৰ পিছত আমি আমন্ত্ৰণ জনাইছোঁ বিটু প্ৰধান কেপ্টেইন এৱৰ্ড 19 ফুটবল তাৰপিছত আছে আণ্ডাৰ 19 বয়জ ফুটবল জুনিয়ৰ টিমটো এইটো কেপ্টেইনজন হ'ল ভৱেশ ওৰাং